Hello dear students, Study with JM চেনেললৈ সকলোকে স্বাগতম। আজি মই তোমালোকৰ ক্লাস 10ৰ বহুপদ অৰ্থাৎ ইংৰাজীত পলিনোমিয়েলছ কয় হেতু সেকেন্ড লেসন হয়। উদাহৰণ নম্বৰ 1 তোমালোকক আজি মই শিকাম। তোমালোকে এটো মনোযোগেৰে চাবা আৰু লাইক কমেন্ট শেয়াৰ কৰিবা যদি ভাল লাগে। ইয়াতে কৈছে তলৰ চিত্ৰ 2.9 তোমালোকে কিতাপটো চাবা এটো পৃষ্ঠা নম্বৰ 53 হয়। ইয়াতে কৈছে তলৰ চিত্ৰ 2.9 ৰ লেখবোৰলৈ চোৱা। প্ৰতিটোৱে px বহুপদ এটাৰ ক্ষেত্ৰত y px ৰ লেখ। প্ৰতিটো লেখৰ ক্ষেত্ৰত px ৰ শূন্যৰ সংখ্যা উলিওৱা। মানে ইয়াত লেখ আছে যে আছে লেখটোৱে x ডেক্স ও x বুলি কয়। ইয়াতে যোনটো x ডেক্স ও x বুলি কয় হেতু কিমানটা কাটিছে তাৰমানে ইয়াতে যোনটো যিমান কাটিছে এই x অক্ষত যিমান কেইটা এই লেখটো এনেকৈ কাটি এইটো লেখ সাপোজ x টো যিমান লেখটোৱে কাটিছে হেতু শূন্য সংখ্যা বুলি কয়। গতিকে তোমালোকে চোৱা ইয়াতে কাটিছে তোমাৰ x অক্ষত মাত্ৰ এটা। গতিকে একত এটো শূন্যৰ সংখ্যা হ'ব, তোমালোকৰ आंसर হ'ব 1। আৰু ইয়াতে চোৱা 2 নম্বৰটো চোৱা। এতিয়া 2 নম্বৰটো কৈছে ইয়াতে x ডেক্স ও x ত তোমালোকে এই লেখটোৱে কাটিছে তোমাৰ এনেকৈ আহিছে। গতিকে x ডেক্স ত দুটা ঠাইত কাটিছে। গতিকে ইয়াৰ শূন্যৰ সংখ্যা হ'ব 2। আৰু তোমালোকে চোৱা 3 নম্বৰটো কি কৈছে ইয়াতে x ডেক্স ও x যোনটো আছে ইয়াতে লেখডালে কাটিছে তোমাৰ 1 2 3 তিনি ঠাইত কাটিছে। গতিকে ইয়াৰ শূন্যৰ সংখ্যা হ'ব 3। ঠিক সেইদৰে 4 নম্বৰটো চোৱা তোমালোকৰ ইয়াতে x ডেক্স ও x এইটো অক্ষত তোমালোকে চাবা ইয়াতে কাটিছে মাত্ৰ ইয়াতেই। গতিকে ইয়াৰ শূন্যৰ সংখ্যা হ'ব 1। ঠিক সেইদৰে 5 নম্বৰটো চোৱা ইয়াতে মাত্ৰ এটাইতে কাটিছে হেতু হল তোমালোকে চোৱা ভালকৈ ইয়াতে। গতিকে ইয়াৰ শূন্যৰ সংখ্যা হ'ব 1। আৰু 6 নম্বৰটো চোৱা 6 নম্বৰটো ইয়াতে 1 2 3 4 গতিকে ইয়াতে 4টা ঠাইত x অক্ষত 4টা ঠাইত কাটিছে ৰেখাডালে। গতিকে ইয়াৰ শূন্যৰ সংখ্যা হ'ব 4। গতিকে তোমালোকে চোৱা ইয়াতে 1 নম্বৰটো आंसर হ'ব শূন্যৰ সংখ্যা 1। 2 নম্বৰৰ শূন্যৰ সংখ্যা হ'ব 2। 3 নম্বৰৰ শূন্য সংখ্যা হ'ব 3। 4 নম্বৰৰ শূন্য সংখ্যা 1। 5 নম্বৰৰ শূন্য সংখ্যা 1। 6 নম্বৰৰ শূন্য সংখ্যা 4। কিন্তু ইয়াতে তোমালোকে কনফিউজন পাবা অলপ। এই 5 নম্বৰ যোনটো আছে হেতু অলপ কনফিউজন পাব পাৰা। কিন্তু ইয়াতে চাবা তোমালোকে ইয়াতে মানে কি দুটা বুলি নাভাবিবা। এটা ঠাইতে এনেকৈ গৈছে এনেকৈ বস্তুটো গৈছে এনেকৈ যাই কিনে ৰবা বস্তুটো সাপোজ এনেকৈ আছে এনেকৈ যাই কিনে ইয়াৰ পৰা ডাইৰেক্ট উঠি গৈছে। মানে ইয়াতে কেইটা কাটিছে ধৰিলে এটা কাটিছে। তোমালোকে ইয়াতে কিন্তু দুটা নাভাবিবা দেই। ইয়াতে কিন্তু এটা আছে। ঠিক আছে, কনফিউজন নকৰিবা। তোমালোকে কৈ দিলো আগতেই। এতিয়া চোৱা তোমালোকক অনুশীলনীটো এক্সাৰসাইজ 2.1 টো শিকাই দিও। এটো 1 ৰ যোনটো আছে ইয়াতে চোৱা ইয়াতে x ডেক্স ও x এই অক্ষৰটোত ৰেখাডালে কাটিছে নেকি? কাটা নাই। গতিকে ইয়াৰ आंसर 0 হ'ব, শূন্যৰ সংখ্যা 0। ঠিক আছে। ঠিক সেইদৰে 2 নম্বৰটো চোৱা ইয়াতে কাটিছে মানে এটাইত x ডেক্স ও x অক্ষত মাত্ৰ এটাইত কাটিছে। মানে ইয়াৰ आंसरটো কিমান হ'ব তেনেহলে কোৱা তোমালোকে নিজেই। এইটো आंसर হ'ব 1। ঠিক আছে। আৰু 3 নম্বৰটো চোৱা ইয়াতে তিনি ঠাইত কাটিছে। গতিকে ইয়াৰ শূন্যৰ সংখ্যা কিমান হ'ব 3। আৰু 4 নম্বৰটো চোৱা ইয়াতে দুঠাইত x ৰ কিন্তু x ডেক্স ও x অক্ষত কিন্তু দুঠাইত কাটিছে ৰেখাডালে। গতিকে ইয়াৰ শূন্যৰ সংখ্যা হ'ব 2। লিখি দিছো তোমালোকে চাবা। আৰু 5 নম্বৰটো তোমালোকে চোৱা 1 2 3 4 ইয়াৰ आंसर হ'ব কিমান 4। ঠিক সেইদৰে তোমালোকে হিটো চোৱা 6 নম্বৰটো কনফিউজন নকৰিবা তোমালোকে নিজেই। ইয়াতে 1 2 3 তিনিটাত কিন্তু কাটিছে ইয়াতে চাবা। গতিকে ইয়াৰ आंसर কিন্তু 3 হ'ব। তোমালোকে এটো কনফিউজন নকৰিবা।
আজিৰ কাৰণে তোমালোকক এইখিনিয়ে শিকালোঁ। এইখিনিৰ ভিতৰত যদি কিবা ডাউট থাকে তেতিয়াহ'লে তোমালোকে কমেণ্ট বক্সত ডাউটটো সুধিবা আৰু মই তাৰ এনচাৰ দিয়াৰ কাৰণে অপেক্ষা কৰি থাকিম। আৰু পৰৱৰ্তী সময়ত তোমালোকক মই গোটেই কিতাপখিনি ভালকৈ শিকাম, মই কথা দিলোঁ। আৰু তোমালোকে এইটো ভাল লাগিলে শ্বেয়াৰ কৰিবা, কমেণ্টছ লাইক কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গসকলক জনাই দিবা। থেংক ইউ।